কবিতাৰ শিৰোনাম জ্বলন্ত হিয়া। জ্বলি উঠা মোবাইলৰ পোহৰত জ্বলন্ত হিয়াখন উজাগৰি নিশাহত উচকি উঠে। কি জানিবা তুমি? পিছে নহয়, ফেচবুকত কোনোবা এজনে দিয়া নটিফিকেশ্যনৰ চামনিহে মাথোন। তুমিবিহীন দিনকেইটাত মোবাইলৰ বেটেৰী দিও হাঁহি মাৰে। সিও বহুত দেৰিলৈকে ৰৈ থাকিবলৈ ধৰিছে মোৰ কাষত। সদায় ভাবোঁ কেতিয়ানো মোবাইলৰ বেটেৰী শেষ হৈ যাব, কিন্তু তুমিবিহীন নিশাটিত মোবাইলটোও বন্ধ নোহোৱা হ'ল। তোমাক লৈ কান্দিবও নোৱাৰোঁ আজি, তোমাক লৈ হাঁহি খলকনিও গঢ়িব নোৱাৰোঁ, সপোনবোৰকো নিৰাশা হৈ যাবলৈ দিব নোৱাৰোঁ। মাত্ৰ মোৰ জ্বলন্ত হিয়াৰ নিসংগতাতেই ৰাতিৰ পাছত ৰাতিকৈ অলেখ ৰাতি পাৰ হৈ গৈয়ে আছে আৰু গৈ আছোঁ মই তুমি দিয়া মৰমৰ স্মৃতিবোৰত উটি পাই।